1839 চনৰ ভাৰত যেতিয়া দেশখন দৰিদ্ৰতা ভয় আৰু বিদেশী শাসনৰ তলত দবাই আছিল, সেই সময়তে এটা সৰু মাটিৰ ঘৰত জন্ম লৈছিল এজন ল'ৰা, যাৰ হাতত ধন নাছিল কিন্তু আছিল এটা বিপ্লৱী সপোন। এইটো কোনো ৰজা মহাৰাজাৰ কাহিনী নহয়, এইটো কোনো যুদ্ধ জয় কৰা বীৰৰ গল্প নহয়, এইটো এটা গৰীব ঘৰত জন্ম লোৱা ল'ৰাৰ বাস্তৱ জীৱনৰ কাহিনী, যিয়ে নিজে উঠি ভাৰতক উঠাব বিচাৰিছিল। এই কাহিনী পাঠ্যপুথিত কমেই পোৱা যায়, কিন্তু এই কাহিনীয়ে ভাৰতৰ ভাগ্য সলনি কৰিছিল। 1839 চনৰ এটা পুৱতি নিশা গুজৰাটৰ নৱহাৰী নামৰ সৰু চহৰখনত এটা কেঁচা মাটিৰ ঘৰত এজন ল'ৰা জন্ম হৈছিল। ঘৰৰ চালি ফুটি আছিল, বৰষুণ পৰিলে পানী চুই পৰিছিল। সেই ল'ৰাজনৰ নাম আছিল জামছেদজী নুছেৰৱানজী টাটা। Jamshedji Nusserwanji Tata, the man behind the Tata Group. What a legend! Jamshedji Tata began in 1892 when he established the Jain Tata Endowment. তেওঁ কোনো ৰাজঘৰানাৰ সন্তান নাছিল। তেওঁৰ দেউতা নুছেৰৱানজী টাটা এজন সাধাৰণ পাৰ্চী পুৰোহিত আছিল। দিনটোৰ আধা সময় মন্দিৰত প্ৰাৰ্থনা কৰাতেই গৈছিল, আধা সময় ঘৰে ঘৰে গৈ দান সংগ্ৰহ কৰিছিল। যি আহিছিল সেইটোৱেই আছিল পৰিয়ালৰ উপাৰ্জন। জামছেদজীৰ শৈশৱটো অভাৱৰ মাজতেই ঘটিছিল। খেলনাৰ ঠাইত তেওঁ হাতেৰে কিতাপ ধৰি ৰাখিছিল। নতুন কাপোৰ বছৰত এবাৰো পোৱা নাছিল, কিন্তু তেওঁৰ মাক জেৰ পায়ে এটা কথা সদায় কৈছিল, আমাৰ ঘৰত ধন নাথাকিব পাৰে, কিন্তু জ্ঞান আৰু সাহস থাকিব লাগিব। সেই কথা ল'ৰাজনৰ মনত গাঁঠি গ'ল। 10 বছৰ বয়সতেই জামছেদজীয়ে দেউতাকৰ লগত কাম শিকিবলৈ আৰম্ভ কৰিলে। কেতিয়াবা বজাৰত সৰু সামগ্ৰী বিক্ৰী কৰিছিল, কেতিয়াবা দেউতাকৰ লগত মন্দিৰৰ কাম কৰিছিল। তেওঁ দেখিছিল এই দেশত মানুহ বহুত, কিন্তু সুযোগ অতি কম। 1858 চনত যেতিয়া জামছেদজীৰ বয়স মাত্ৰ 19 বছৰ হৈছিল, তেওঁক মুম্বাইলৈ পঠোৱা হ'ল পঢ়া শুনাৰ বাবে। মুম্বাই সেই সময়ত ইংৰাজ শাসনৰ বাণিজ্যিক কেন্দ্ৰ। ইংৰাজ ব্যৱসায়ী, ডাঙৰ ডাঙৰ কোম্পানী আৰু ভাৰতীয় দৰিদ্ৰ শ্ৰমিক সকলো একেলগে। মুম্বাইত তেওঁ প্ৰথমবাৰ বুজি পালে ভাৰত কিমান পিছপৰা। ইংৰাজে ভাৰতত কপাহী উৎপাদন কৰে, কিন্তু কাপোৰ বনাই ইংলেণ্ডত। ভাৰতীয় কষ্ট কৰে, লাভ লৈ যায় বিদেশী। এইটো তেওঁৰ মনত দুখৰ সৃষ্টি কৰিলে। তেওঁ ভাবিলে যদি ভাৰতেই নিজৰ কাৰখানা নোখোলে, ভাৰত কেতিয়াও আগবাঢ়িব নোৱাৰে। পঢ়া শেষ কৰি তেওঁ দেউতাকৰ ব্যৱসায়ত যোগ দিলে। সেই ব্যৱসায় অতি সৰু আছিল, কপাহী আৰু ৰঙা সামগ্ৰীৰ লেনদেন। প্ৰথম কেইবছৰত লোকচানেই হৈছিল। বহুতে তেওঁক ক'লে এই কাম তোমাৰ দৰে দৰিদ্ৰ মানুহৰ বাবে নহয়, কিন্তু জামছেদজীয়ে হাৰ নামানিলে। 1870 চনত যেতিয়া ভাৰতত বেছিভাগ মানুহেই দৰিদ্ৰ, তেওঁ এক ডাঙৰ সিদ্ধান্ত ল'লে, ভাৰতত আধুনিক কপাহী কল স্থাপন কৰিব। বন্ধু বান্ধৱে হাঁহিলে, কিছুমানে ক'লে ইংৰাজৰ আগত তুমি কিয় যাব বিচাৰিছা, কিছুমানে ক'লে তোমাৰ ধন ক'ত। তেওঁৰ হাতত ধন নাছিল, কিন্তু আছিল সাহস আৰু দূৰদৰ্শিতা। 1874 চনত তেওঁ নাগপুৰত চেণ্ট্ৰেল ইণ্ডিয়া স্পিনিং এণ্ড উইভিং কোম্পানী স্থাপন কৰিলে। এইটো কেৱল এটা কল নাছিল, এইটো আছিল ভাৰতীয় আত্মবিশ্বাসৰ আৰম্ভণি। তেওঁ শ্ৰমিকক মানুহৰ দৰে ব্যৱহাৰ কৰিছিল, যি সময়ত আন ব্যৱসায়ে শ্ৰমিকক পশুৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁ শ্ৰমিকৰ বাবে বাসস্থান, চিকিৎসা আৰু ছুটিৰ ব্যৱস্থা কৰিলে। লাভ লাহে লাহে আহিল, কিন্তু জামছেদজীৰ সপোন ইয়াতে শেষ নাছিল। তেওঁ ক'লে ভাৰতক আগবঢ়াব লাগিলে 3টা বস্তু অতি প্ৰয়োজনীয়: ইস্পাত কাৰখানা, বৈজ্ঞানিক শিক্ষা আৰু বিদ্যুৎ। এই কথা সেই সময়ত মানুহে পাগল বুলি ভাবিছিল। ইস্পাত কাৰখানা স্থাপন কৰিবলৈ তেওঁ জংগল, পাহাৰ, নদী ফুৰিছিল। নিজে হেঁপাহেৰে মাটিৰ নমুনা সংগ্ৰহ কৰিছিল। তেওঁৰ লগত নাছিল ডাঙৰ দল, নাছিল চৰকাৰী সহায়। ইংৰাজ চৰকাৰে বাধা দিছিল, বৈদেশিক কোম্পানীয়ে ষড়যন্ত্ৰ কৰিছিল। তেওঁ কোৱা হৈছিল ভাৰতীয় ইস্পাত বনাব নোৱাৰে, কিন্তু তেওঁ বিশ্বাস কৰিছিল যি কাম বিদেশীয়ে পাৰে, ভাৰতীয়ও পাৰে। তেওঁৰ নিজৰ সম্পূৰ্ণ জীৱনৰ ধন, নিজৰ সপোন, নিজৰ শক্তি এই কামত লগালে। 1904 চনত ইস্পাত কাৰখানা স্থাপনৰ আগতেই জামছেদজী টাটাৰ মৃত্যু হ'ল। তেওঁ মৰিলেও তেওঁৰ সপোন মৰি নগ'ল। 1907 চনত টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী ইস্কো স্থাপন হ'ল, যিৰ জামছেদপুৰ সেই গৰীব ল'ৰাজনৰ সপোনৰ ফল। এজন মাটিৰ ঘৰত জন্ম লোৱা ল'ৰা, যাৰ পিতৃ এজন সাধাৰণ পুৰোহিত, যাৰ হাতত আৰম্ভণিতে একো নাছিল। তেওঁ আজি ভাৰতৰ অন্যতম ধনী আৰু সন্মানীয় পৰিয়ালৰ আধাৰ। কিন্তু জামছেদজী টাটা কেৱল ধনী নাছিল, তেওঁ আছিল এজন সপোন দ্ৰষ্টা, এজন মানুহ যি নিজৰ উন্নতিৰ লগে লগে দেশৰ উন্নতিকো ভাবিছিল। তেওঁ কৈছিল ব্যৱসায়ৰ লাভ কেৱল মালিকৰ বাবে নহয়, ই সমাজৰ বাবেও হ'ব লাগিব। এই কথা 19 শতাব্দীত কোৱা কথা নাছিল। এই কাহিনীত বহু কমেই পোৱা যায়, কাৰণ এইটো কেৱল ধনৰ কাহিনী নহয়, এইটো এটা গৰীব ল'ৰাৰ অদম্য ইচ্ছা শক্তিৰ কাহিনী, য'ত দৰিদ্ৰতা শেষ নহয়, সপোনে শেষ কৰে। ধন্যবাদ।